mokagalong rakia hormu kene ponlong Faikuni ni phai hiniarni dong mokagalong ke ong dong kangria hormu mate NDPS kene bunlong arni bangason thak si dong mokak police asai khia tumpen kiri ka puru ka sai deng ponbama porahut Dimapur pen kebang ihum registration number NL01AF 0882 tragalong pen hom phokebra pli kangria hormulong pon la pen kadok kabe lin phokebra isi sose doji posi than pachini pon labangso kangria hormu ke banatra katebar Sanjeev Chetri la pen Arya Sangho Manoj Chetri atophan nep ingnang ponsi Karju patir to kasai deng pon bomlol samelang sobenan janterang nang kilo birta Malong News চেকিঙৰ কাৰণে ৰেগুলাৰ চেকিঙৰ কাৰণে ট্ৰাকখনৰ নাম্বাৰ হৈছে NL01AF 0882 এই গাড়ীখন আমি চেকিং কৰিবলৈ ৰখালোঁ তাৰপিছত গাড়ীখনৰ ডিটেইল যেতিয়া চেকিং বা চাৰ্জ হ'ল তাতে আমি 54 পেকেটছ সন্দেহজনক ওপিয়াম থকা পেকেট আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগতে আমি ট্ৰাকত অহা আমি দুজন মানুহ আমি কৰায়ত্ব কৰিছোঁ এই 54 পেকেটৰ টোটেল ওজন হ'ব আনুমানিক প্ৰায় 51 কিলো আৰু এইখিনি আমি সাসপেক্টেড NDPS ওপিয়াম বুলি আমি সন্দেহ কৰিছোঁ কি কয় বজাৰ মূল্যটো কিমান হ'ব স্যাৰ বজাৰ মূল্যটো এতিয়া আনুমানিক ক'ব দিগদাৰ হ'ব এতিয়া আমি এইখিনি দিয়াৰ পিছতে আমাক যেটো মানে প্ৰাইচটো আমি গম পাম কিন্তু গাড়ীখন আহিয়ে আছিলে ডিমাপুৰৰ পৰা গাড়ীখনত একো বস্তু নাছিলে খালী গাড়ী আছিলে এই খালী গাড়ীখনতে তেওঁলোকে এই NDPS টো লৈ আহিছিলে গাড়ীখন আহি আছিলে ডিমাপুৰৰ পৰা এতিয়া আমি প্ৰিলিমিনাৰী এনকুৱাৰীত আমি যিখিনি ফুটপুছত গম পাইছোঁ গাড়ীৰ চালক আৰু হেণ্ডিমেনক গাড়ীখন ডিমাপুৰৰ পৰা আহি আছিলে আহি থাকোতে আমি ইয়াতে আমাৰ নাকা চেকিঙত ধৰা হৈছে আচ্ছা চালকৰ নাম আৰু ড্ৰাইভাৰৰ নামটো কি সঞ্জীৱ চেত্ৰী আৰু মনোজ চেত্ৰী ক'ৰ পৰা আহিছে তেখেতে ডিমাপুৰৰ পৰা আহি আছে এটা ক'ত যাবলৈ কৈ গাড়ীখন ক'ত যাব কি কথা সেইখিনি আমি এতিয়া ফুটপুছতে গম পাম কিয়লৈ আহিছিলে কি উদ্দেশ্যত আহিছিলে কাৰ পৰা আনিছিলে ক'ত সাপ্লাই দিলেহেঁতেন কি কথা সেইখিনি আমি এতিয়া তদন্তকালত গম পাম তেতিয়া পৰৱৰ্তী পৰ্যায়ত আকৌ আমি আপোনালোকক জনাই থাকিম টোটাল কিমান কেজি আছিল স্যাৰ 51 কিলো টোটাল পেকেজ 54 আৰু টোটাল ওয়েট হৈছে 51.6 কিলো Tum kelang bom lake Malong News 24/7 hampang farman klar da kabirta